ষ্টুডেণ্টসকল তোমালোকৰ খবৰ চবৰ ভালনে? ছাৰ খবৰ চবৰ পুৰা ভাল। তেনেহ'লে তোমালোকক কালি যে ৰচনা পঢ়ি আহিব দিছিলোঁ, ৰচনা হৈছেনে? ছাৰ ৰচনাবোৰ হৈছে মোৰ হৈছে। ছাৰ কালি যে ৰচনাবোৰ দিছে গোটেইকেইটা হৈছে মোৰ। মোক আজি খাইছে, মোৰতো ৰচনাবোৰ হোৱাই নাই। গৰুৰ ৰচনাটো হৈছে, সেইটো যদি ধৰিলহেঁতেন। তই কি মনে মনে বকি থাকা? মানে ৰচনাবোৰ হোৱা নাই তোৰ? নহয় ছাৰ, ৰচনাবোৰ হৈছে, পুৰা মজাকে হৈছে। তেনেহ'লে ফাৰ্ষ্টৰ পৰা এজনে এজনে ৰচনাবোৰ কোৱা। ছাৰ মই ফাৰ্ষ্টত ক'ম। ফাৰ্ষ্টত তয়ে কোৱা, গুৰুৰ ৰচনাটো কোৱা। মই ৰচনাটো ক'ব চাইছিলোঁ, গুৰুৰ ৰচনা, মোক নধৰিলহেঁতেন। হ'ব, মই ক'ম কিবা এটা। ছাৰ তেনেহ'লে গুৰুৰ ৰচনা আৰম্ভ কৰিলোঁ। গৰু হৈছে পোহনীয়া জন্তু। গৰু মানুহে ঘৰত ৰাখে। গৰুৱে আমাক গাখীৰ দিয়ে। গৰুৰ দুটা চকু আছে, গৰুৰ এডাল নাক আছে, গৰুৰ এডাল নেজ আছে, গৰু চাৰিঠেঙীয়া, গৰু ঘাঁহ খায়। গৰুক যত্নশীলেৰে ডাঙৰ দীঘল কৰিলে সেই গৰুক বিক্ৰী কৰি কিবা এটা টকা উপাৰ্জন কৰি কিবা এটা কামত লগাব পাৰোঁ। ছাৰ মোৰ ৰচনাটো হৈছেনে? তোৰ ৰচনাটো হৈছে, পুৰা ফাটাফাটি হৈছে। এইবাৰ ছেকেণ্ডজনে আৰম্ভ কৰা, তই কবি মাছৰ ৰচনা। মই মাছ খাই ভাল পাওঁ। মাছ নদ নদী খাল বিল পুখুৰী সাগৰ মহাসাগৰ এইবোৰত থাকে। চানা পোৱালি সকলোৱে থাকে। মাছৰো আকাৰ আকৃতি আছে। মাছৰ দুখন চকু আছে, মাছৰ ফান আছে। আমাৰ ঘৰৰ ওচৰতে যাওঁতে ডাঙৰ এডাল বট গছ আছে। সেই বট গছৰ তলত এখন পুখুৰী আছে। সেই পুখুৰীত এদিন মই জঁপুৱাই নামিলো মাছ ধৰিবৰ কাৰণে। মই সাঁতুৰি আছো সাঁতুৰি চাওঁ ডাঙৰ এডাল পাহাৰৰ নিচিনা দেখা যায়। মই ফাৰ্ষ্টতে ভয় খাই গৈছিলো, ভাবিলো যে এইটো ডাঙৰ কি বস্তু হ'ব পাৰে। পিছত চালো সেইখন এটা ডাঙৰ মাছ। পিছত সাঁতুৰি ইমান ডাঙৰ মাছখন ধৰিলো। মই ইমান ডাঙৰ মাছ পাই বহুত সুখী। এইবাৰ মই মনে মনে ভাবিব ধৰিলো, খাবলৈ ব্যৱস্থা কৰিব লাগিব সোনকালে। এইবাৰ মই মাছখন থৈ পুখুৰীৰ তলত মনে মনে সাঁতুৰিব ধৰিলো। মই সাঁতুৰি থাকোতে মই দেখা পালো যে এখন ডাঙৰ বট গছৰ কেইটামান শুকান পাত পানীৰ তলত পৰি আছে। মই সাঁতুৰি আকৌ সেই শুকান পাত কেইটা লৈ আনিলো, আনি হেনা মাছৰ তলত দিলো। আৰু সাঁতুৰি মই দুটামান শিলগুটি লৈ আনিলো। আৰু মই এটাৰ ওপৰত শিলগুটি আন এটা শিলেৰে ঠাং ঠাং কৰি মাৰি শুকান পাতকেইটাত জুই ধৰাই দিলো পানীৰ তলত। আৰু মই সেই জুইৰে মাছ পুৰি পানীৰ তলত খালো। এইটো আছিলে আমাৰ মাছৰ ৰচনা। ছাৰ মোৰ ৰচনা হৈছেনে? কৈছা কিন্তু একেবাৰে ফাটাই দিছা। তোৰ ৰচনা ছাৰে পৰি গৈছে মূৰ ঘূৰাই তোৰ ৰচনা শুনি। ছাৰ আপুনি মোৰ ৰচনাটো শুনা পাইছেনে? শুনা পাইছো, কিন্তু তুই যে পানীৰ তলত জুই ধৰাই যে মাছ পুৰি খাইছা, সেইটো শুনি মই মূৰ ঘূৰাই পৰি গৈছিলো। যি কাৰণে তোক মাছৰ ৰচনা দিলো, লাষ্টত যাই তুই পানীৰ তলত যাই পুৰি খাই পেলালি। এবাৰতো মোক ধৰিব ৰচনা, কি যে ধৰে ছাৰে হৈছে। মনে মনে বকি থকা চলি, এইবাৰ তোৰ পাল্লা আহিছে। এইবাৰ তুই এটা ৰচনা কৰ, ৰেলৰ ৰচনা। ছাৰ মই ৰেলৰ ৰচনা আৰম্ভ কৰিলো। ৰেলত উঠি মই বহুত ভাল পাওঁ। ৰেল ঝকঝক কৰি যায়। সেই ৰেলত উঠি মই এদিন মোৰ মামাৰ ঘৰত যাবলৈ ধৰিলো। সেই ৰেলখন এখন পথাৰৰ মাজেৰে ঝকঝক মকমক কৰি যাবলৈ ধৰিলে মোৰ মামাৰ ঘৰত। সেই ৰেলখন বহুত গতিশীলেৰে যাই আছিল। সেই গতিশীলৰে মাজে মই দৰজাৰ সন্মুখেৰে চালো। দেখা পালো যে এখন পথাৰ। সেই পথাৰৰ মাজত দেখা পালো যে কেইটামান ঘাঁহ আছে। সেই ঘাঁহখিনিৰ ওচৰত দেখা পালো যে এখন গৰু। সেই গৰুৱে ঘাঁহ খাই আছে। গৰুৰ দুডাল চকু আছে, এডাল নাক আছে, এডাল নেজ আছে। গৰুৱে গাখীৰ দিয়ে, গাখীৰ মই খাওঁ। আপা ৰ সেই আছিলি তুই ৰেলৰ ৰচনা, আহি পুলি তুই গৰুৰ ৰচনা। তোক মই গৰুৰ ৰচনা ধৰছো। আপা তোক এনেকুৱা এটা ৰচনা ধৰিম, তোক গৰুৰ ৰচনাৰ আকে পাকে থাকবা নিদিওঁ। তেনেহলে কোৱা এটা ৰকেটৰ ৰচনা। ছাৰ এইটো সহজ আছে। মই আৰম্ভ কৰিলো। ৰকেটত উঠি মই ভাল পাওঁ। ৰকেট আকাশৰ মাজেৰে উৰে।
ৰকেট এঠাইৰ পৰা আন ঠাইলৈ যায়। মই এদিন এটা ৰকেটত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ ধৰিলো। যোৱাৰ সময়ত ওপৰৰ পৰা দেখা পালো যে কেইটামান সৰু সৰু গছ-গছনি, ঘৰ-দুৱাৰ এইবোৰ দেখা গৈ আছে। আৰু এটা দেখা পালো এখন পথাৰ। সেই পথাৰৰ মাজত দেখা পালো যে কেইটামান গৰু। সেই গৰুকেইটা পথাৰৰ মাজত ঘাঁহ খাই আছে। গৰুৰ দুটাল চকু আছে, এডাল নাক আছে, এডাল নেজ আছে। গৰুৱে গাখীৰ দিয়ে। গৰুৰ 4টা ঠেং আছে। গৰু ঘৰত পোহনীয়া জন্তু। গৰু পালিলে সকলোৱে গাখীৰ খাব পাৰিব। হৈছে চাৱাবিলাক আৰু তোমাৰ লগত নোৱাৰিম মই গেলো। বন্ধু, তোমাক মই ভাল পাওঁ জানা নে নাই? আজি কিন্তু ক্লাছ ফাটাফাটি হৈছে, ফাটাফাটি। বাই বাই।